बावैसो सान सिगां हादोरनि मोनबा रायजोआव बिधान सभानि बिसायख'थिया जालांदोंमोन। बेनिनो 3 नभेम्बर अदेबानि मैया मोनब्रै रायजोनि बिसायख'थि फिथाइखौ फोसावनायनि उनाव कंग्रेस हान्जाया मोनथाम रायजोआव जेननायखौ लानानै धेकियाजुलि बियाबनि एमएलए एबा आसामनि केबिनेट मन्त्री अशोक सिंघालआ खौरांगिरिनि सिगाङाव ओरैबायदि बुंदों। কংগ্ৰেছৰ সাধাৰণ মানুহৰ লগত কোনো সম্পৰ্ক নাই। কংগ্ৰেছে কোনো উন্নয়নমূলক কাম নকৰে। খালি পেপাৰত ষ্টেটমেণ্ট টিভিত ষ্টেটমেণ্ট দিলে মানুহে আশীৰ্বাদ দিব বুলি ভাবে নেকি? তেনেকুৱা নহয়। দেশত পৰিৱৰ্তন হৈছে। মানুহে ভাল কাম কৰাটো বিচাৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত যিবিলাক ভাল কাম হ'ল তাৰ বাবে মানুহে আজি আশীৰ্বাদ দিছে। কংগ্ৰেছৰ গেৰেণ্টিৰ ওপৰত কাৰো বিশ্বাস নাই। মোদী ডাঙৰীয়াৰ গেৰেণ্টিৰ ওপৰত মানুহৰ বিশ্বাস আছে। আৰু 2024তো ভাৰতীয় জনতা পাৰ্টি 300 আসনৰো অধিক আসন লৈ আকৌ চৰকাৰ কৰিব। ভূপেন বৰা ডাঙৰীয়া যেতিয়া যি মন যায় এইটো কয়, কিনো লাভ হ'ল? অলপ সংযম ৰাখি কথা কোৱা হ'লেহেঁতেন আজিতো মুখ ঠেকেচা নাখালে হয়। ৰাজীৱ ভৱনত মানুহ নাই, ৰাজীৱ ভৱন খালী। ৰাজীৱ ভৱনত আগতো মানুহ নাছিল। এইটো কোনো নতুন নিউজ নহয় যে ৰাজীৱ ভৱনত মানুহ নাই। ৰাজীৱ ভৱনত আগতো মানুহ নাছিল। কিন্তু এটা কথা ঠিক যে আমি সততা আৰু নিষ্ঠাৰে শ্ৰদ্ধাৰে ৰাইজৰ কাম কৰিব লাগিব। মাটিৰ লগত আমাৰ সম্পৰ্কটো কোনোদিন হেৰুৱাব নালাগে। আৰু যদি তেনেকুৱাকৈ আমি ভাল কাম কৰি থাকোঁ ৰাইজে আশীৰ্বাদ দি থাকিব। মানে বিজেপিৰ বাদে ৰাজ্যখনত বা দেশত গত্যন্তৰ নাই নেকি? গত্যন্তৰ নাই মানে 60 বছৰ কংগ্ৰেছে শাসন কৰিলে আৰু শাসন কৰাৰ পিছত কংগ্ৰেছে কি দিলে? যোৱা 10 বছৰত মোদী চাহাবে দুখীয়া মানুহক লেট্ৰিন দিব লগা হ'ল 6 কোটি। এক বেংক একাউণ্ট নাছিল, 50 কোটি পৰিয়ালক বেংক একাউণ্ট খুলিবলৈ সুবিধা দিব লগা হ'ল। কংগ্ৰেছে সদায় পুঁজিবাদী নীতিৰে চলিছিল, দুখীয়াৰ কথা কৈছিল কিন্তু সহায় কৰিছিল পুঁজিপতিক। আৰু এইকাৰণে কংগ্ৰেছৰ এই দুৰৱস্থা। ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাইছিলে আৰু তেওঁ প্ৰচাৰ যথেষ্ট তুংগত আছিলে। জয়ৰ অন্য এটা মূল কাৰণ হ'ব পাৰে নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ? চাওক, জয়ৰ মূল কাৰণ বুলি মই ক'ব খোজা নাই, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টি অসমৰ কাৰ্যকৰ্তা হিচাপে, মই তেখেতৰ মন্ত্ৰীসভাৰ এজন সদস্য হিচাপে আৰু এজন অসমীয়া হিচাপে আমি গৌৰৱ কৰোঁ যে তেওঁ প্ৰথমজন অসমীয়া যিজনে ৰাষ্ট্ৰীয় পৰ্যায়ত মৰ্যাদা পাইছে যে আন ষ্টেটত যায়, হিন্দীভাষী ষ্টেটতো যায়। তেখেতে আন নেতাতকৈ প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ, জে.পি. নাড্ডাৰ পিছতে তেখেতে পপুলাৰিটি লাভ কৰিব পাৰিলে, প্ৰসিদ্ধি লাভ কৰিব পাৰিছে। আৰু আমাৰ কাৰণে এইটো ডাঙৰ উপলব্ধি যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়ত আটাইতকৈ বেছি ডিমাণ্ড আছিলে। প্ৰথমজন অসমীয়া যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত ইমান মৰম স্নেহ পাইছে।